নমস্কাৰ বন্ধুসকল, ৰিচাৰ্চ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। মই আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে কেইটামান অতি প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ, যিকেইটা অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই প্ৰয়োজনীয়। আছাম জিকেৰ ওপৰত ইতিমধ্যে মই 3টা ভিডিঅ' আপলোড কৰিছোঁ আৰু এইটো হৈছে মোৰ 4ৰ্থটো ভিডিঅ'টো। আগৰকেইটা ভিডিঅ' নিশ্চয় আপোনালোকে চাইছে। এতিয়া আহকচোন আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. From which constituency Bishnu Prasad Rabha was elected as MLA in 1969? 1969 চনত বিষ্ণু প্ৰসাদ ৰাভাই কোনটো সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে? ইয়াৰে অপশ্যন হৈছে এ গুৱাহাটী, বি যোৰহাট, চি তেজপুৰ, ডি নগাঁও। ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ চি তেজপুৰ। Question number 2. In which of the district of Assam the Junmin Mela held every year? অসমৰ কোনখন জিলাত প্ৰতি বছৰে জুনমিন মেলা উদযাপন কৰা হয়? এ কামৰূপ, বি নগাঁও, চি মৰিগাঁও, এণ্ড ডি কাৰ্বি আংলং। ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি মৰিগাঁও। Question number 3. What is the meaning of the word I in the festival name আলি আই লৃগাং? আলি আই লৃগাং শব্দটোত আই শব্দটো অৰ্থ কি? এ চিড, বি ফুইড, চি ট্ৰি, ডি ৱাটাৰ। ইয়াৰে অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনসাৰ ফ্ৰুইট। Question number 4. The first বৰগীত was composed by the শংকৰদেৱ at? শংকৰদেৱে প্ৰথমটো বৰগীত ক'ত ৰচনা কৰিছিলে? এ বদ্ৰীনাথ, বি হৰিদ্বাৰ, চি মথুৰা, ডি কোচবিহাৰ। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব বদ্ৰীনাথ। অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ। Question number 5. The Kakoijana Reserve Forest is located in which district? কাকৈজনা সংৰক্ষিত বনাঞ্চল কোনখন জিলাত অৱস্থিত? এ বঙাইগাঁও, বি কুকুৰাঝাৰ, চি গোলাঘাট, এণ্ড ডি দৰং। ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ বঙাইগাঁও। Question number 6. Which is the oldest bed in the world? পৃথিৱীৰ আটাইতকৈ পুৰণি বেদখনৰ নাম কি? এ য়জুৰ বেদ, বি অথৰ্ব বেদ, চি ঋগ বেদ, এণ্ড ডি সামৰ বেদ। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব ঋগ বেদ। ঋগ বেদে হৈছে আটাইতকৈ পুৰণি বেদ। Question number 7. The Namdang stone bridge was constructed during the reign of Ahom king. নামদাং শিলৰ সাঁকো কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিলে? এ ৰুদ্ৰসিংহ, বি গদাধৰ সিংহ, চি প্ৰমত্ত সিংহ, এণ্ড ডি শিৱসিংহ। নামদাং শিলৰ সাঁকো ৰুদ্ৰসিংহ দিনত নিৰ্মাণ কৰা হৈছিলে। অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ। Question number 8. How many Lok Sabha constituency in Assam are reserved for scheduled tribes? অসমৰ মুঠ লোকসভা সমষ্টিৰ কেইটা সমষ্টিৰ এছটিৰ বাবে সংৰক্ষিত? এ 2, বি 3, চি 4, এণ্ড ডি 5। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ 2। Question number 9. Baksha district was created from the parts of which of the following districts? কোনকেইখন জিলাৰ পৰা পৃথক কৰি আনি বাক্সা জিলা গঠন কৰা হৈছিলে? অপশ্যন এ বৰপেটা, নলবাৰী এণ্ড কামৰূপ, বি গোৱালপাৰা এণ্ড কোকৰাঝাৰ, চি বঙাইগাঁও এণ্ড কোকৰাঝাৰ, এণ্ড ডি দৰং, বৰপেটা এণ্ড নলবাৰী। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ বৰপেটা, নলবাৰী এণ্ড কামৰূপ। Question number 10. Kokborok is one of the principal language of? তলৰ কোনখন ৰাজ্যৰ মুখ্য ভাষা kokborok? এ মণিপুৰ, বি ত্ৰিপুৰা, চি আসাম, এণ্ড ডি মিজোৰাম। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ বি ত্ৰিপুৰাৰ মুখ্য ভাষা হৈছে kokborok। Question number 11. Who was the last king of Ahom kingdom in Assam? আহোম ৰাজত্ব কালৰ একেবাৰে শেষৰজন ৰজা কোন আছিলে? এ জয়ধ্বজ সিংহ, বি সুদিংফা, চি পুৰন্দৰ সিংহ, এণ্ড ডি যোগেশ্বৰ সিংহ। ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি পুৰন্দৰ সিংহ।
Question number 12. What is the full form of NRC? NRC full form কি? A. National Register of Citizens. B. National Register of Citizenship. C. National Registration of Citizens. D. National Registration of Citizenship. ইয়াৰে NRC full formৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ A. National Register of Citizens. Question number 13. Which state was formerly known as NEFA? তলৰ কোনখন ৰাজ্যক আগতে নেফা নামেৰে জনা গৈছিল? A. অৰুণাচল প্ৰদেশ. B. আসাম. C. মেঘালয়. D. মণিপুৰ. ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ A. অৰুণাচল প্ৰদেশ. অৰুণাচল প্ৰদেশক আগতে নেফা নামেৰেও জনা গৈছিল। Question number 14. Gyanpith Award is given in which of the following field? তলৰ কোনটো ক্ষেত্ৰত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়? A. Sports. B. Science and Technology. C. Social Work. D. Literacy. ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ D. Literacy. জ্ঞানপীঠ বঁটাটো লিটাৰেসি ক্ষেত্ৰত দিয়া হয়, সাহিত্য ক্ষেত্ৰত দিয়া হয়। Question number 15. The shape of Ahom coins were? আহোম যুগৰ মুদ্ৰা আকৃতি কেনে ধৰণৰ আছিল? A. Square. B. Octagonal. C. Hexagonal. and D. Pentagonal. ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ B. Octagonal. Question number 16. Jim Corbett National Park is situated in? Jim Corbett ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? A. Assam. B. মধ্য প্ৰদেশ. C. হিমাচল প্ৰদেশ. and D. উত্তৰাখণ্ড. ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ D. উত্তৰাখণ্ড। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ডত আছে। Question number 16. Lasit Diwas is celebrated in Assam every year on? Lasit Diwas কেতিয়া উদযাপন কৰা হয়? A. 13 June. B. 18 September. C. 22 October. D. 24 November. ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব 24 November. অপশ্যন নম্বৰ D. 24 November লাচিত দিৱস উদযাপন কৰা হয়। Question number 18. In which month Ambubasi Mela is celebrated in Kamakhya Temple? কামাখ্যা মন্দিৰত কোন মাহত অম্বুবাচী মেলা পালন কৰা হয়? A. বহাগ. B. মাঘ. C. আহাৰ. and D. কাতি. ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ C. আহাৰ। আহাৰ মাহত অম্বুবাচী মেলা পালন কৰা হয়। Question number 19. Who was the second president of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? A. পদ্মনাথ গোহাঁই বৰুৱা. B. কালিৰাম মেধি. C. চন্দ্ৰধৰ বৰুৱা. and D. ৰজনীকান্ত বৰদলৈ. ইয়াৰে শুদ্ধটো হ'ব C. অপশ্যন নম্বৰ C. চন্দ্ৰধৰ বৰুৱা। ইয়াৰে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিলে সকলোৱে জানে পদ্মনাথ গোহাঁই বৰুৱা আৰু দ্বিতীয়জন আছিলে চন্দ্ৰধৰ বৰুৱা। Last question number 20. Who was the author of the book India Against Itself? India Against Itself কিতাপখনৰ লিখক কোন আছিল? A. Dr. হিৰেণ গোহাঁই. B. Dr. মামণি ৰয়ছম গোস্বামী. C. হোমেন বৰগোহাঁই. and D. Dr. সঞ্জীৱ বৰুৱা. ইয়াৰে India Against Itself বুকখনৰ অথৰ আছিলে অপশ্যন নম্বৰ D. Dr. সঞ্জীৱ বৰুৱা। বন্ধুসকল আজিলৈ ইয়াৰ আছিলে 20টা কুৱেশ্যন। আপোনালোকে চাই নিশ্চয় ভাল পালে। যদিহে ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি কিবা ক'ব লগা থাকে আপোনালোকে কমেণ্ট